মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি গোলকীকৰণৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ফলাফলসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তাৰ আগতে তোমালোকক কৈ থৈ দিওঁ যে এই গ্লোবেলাইজেশ্যন বা গোলকীকৰণ সাধাৰণতে এখন ৰাষ্ট্ৰৰ জীৱনত ৰাষ্ট্ৰখনৰ যি ব্যৱস্থা তাত অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে, পৰিৱেশত আৰু সাংস্কৃতিকভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। 1991 চনত যেতিয়া ছোভিয়েট যুক্তৰাষ্ট্ৰ ভংগ হৈ গ'ল, ডিছইণ্টিগ্ৰেশ্যন অফ ছোভিয়েট ৰাছিয়া, তাৰ পৰৱৰ্তী সময়ত গ্লোবেলাইজেশ্যনে দ্ৰুত প্ৰসাৰতা লাভ কৰি আহিছে আৰু এনে সময়ত অৰ্থাৎ বৰ্তমান সময়ত বিশ্বৰ প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকখন সমাজ তথা প্ৰত্যেকখন সমাজ গ্লোবেলাইজেশ্যনৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। এতিয়া দেখা যায় যে প্ৰত্যক্ষ হওক বা পৰোক্ষভাৱেই হওক, এই গোলকীকৰণ প্ৰক্ৰিয়াই সামগ্ৰিকভাৱে সকলো ক্ষেত্ৰতে ৰাষ্ট্ৰৰ জনজীৱনত ই প্ৰভাৱিত কৰি আহিছে। বিশেষকৈ তোমালোকক কৈছোঁ এইকেইটা দিশ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক ইত্যাদি দিশবিলাকত প্ৰভাৱিত কৰিছে। আজি তোমালোকক ৰাজনৈতিক যি ফলাফল বা পলিটিকেল কনচিকুৱেঞ্চেছ, এই ৰাজনৈতিক বা পৰিণাম, গ্লোবেলাইজেশ্যনৰ ৰাজনৈতিক পৰিণাম কি বা ৰাজনৈতিক ফলাফল কি হয়, এই সন্দৰ্ভত আমি আলোচনা কৰিম। তাৰ আগতে তোমালোকক এই শ্লাইডখন দেখুওৱা হৈছে। তাত বিভিন্ন ধৰণৰ যিবিলাক টপিক, গ্লোবেলাইজেশ্যন, পিপল, ছ'চাইটি, কাউণ্ট্ৰি, টেণ্ডেঞ্চিজ, মানুহৰ নেচেচিটিজ, বিভিন্ন ধৰণৰ বিষয়বিলাক ইয়াত অন্তৰ্ভুক্ত হৈ আছে আৰু ইয়াৰ পৰা আমি কোনেও মুক্ত নহওঁ বা ইয়াৰ পৰা আমি এৰি চলিব নোৱাৰোঁ। এতিয়া তোমালোকে যদি চোৱা, গোলকীকৰণ প্ৰক্ৰিয়াই বিশ্বৰ প্ৰত্যেক ৰাষ্ট্ৰ ব্যৱস্থাৰ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱিত কৰিছে। প্ৰথম কথা, আমি যিহেতু ৰাজনৈতিক এতিয়া কনচিকুৱেঞ্চেছ বা পলিটিকেল কনচিকুৱেঞ্চেছ পঢ়িছোঁ, ৰাজনৈতিক ফলাফল পঢ়িছোঁ, তেতিয়াহ'লে আমি কি পাম? প্ৰত্যেকখন বিশ্ব ৰাষ্ট্ৰই ৰাজনৈতিক ক্ষেত্ৰত কি হৈছে? গ্লোবেলাইজেশ্যনৰ কবলৰ পৰা ই মুক্ত হ'ব পৰা নাই বা নোৱাৰে, অৰ্থাৎ প্ৰভাৱিত কৰি আহিছে। বিশেষভাৱে উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ ৰাজনৈতিক সাৰ্বভৌমত্বত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। কাৰণ উন্নত ৰাষ্ট্ৰসমূহে অৰ্থনৈতিকভাৱে, বিশেষকৈ অৰ্থনৈতিকভাৱে বিশ্বৰ উন্নয়নশীল আৰু অনুন্নত যিবিলাক ৰাষ্ট্ৰ আছে, সেই ৰাষ্ট্ৰবিলাকৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত বৰ্তমান সময়ত কি কৰিছে? প্ৰভাৱিত কৰি আহিছে বা প্ৰভাৱ পেলাইছে। আনকি পুঁজিবাদী আদৰ্শৰ প্ৰতি সহযোগিতা থকা ৰাজনৈতিক দল তথা শাসক গোষ্ঠীক ক্ষমতা অধিষ্ঠিত কৰিবলৈ প্ৰয়াস কৰি অহা দেখা যায়। তোমালোকে ভাৰতবৰ্ষকে ধৰি মিডল ইষ্টৰ যিবিলাক কাউণ্ট্ৰি বা এছিয়ান যিবিলাক কাউণ্ট্ৰি হয়, ইয়াৰ যিটো ৰাজনৈতিক দিশটো, ৰাষ্ট্ৰৰ ৰাজনৈতিক দিশটো যদি তোমালোকে পৰ্যবেক্ষণ কৰা, তেতিয়াহ'লে দেখিবা যে ধনী যিবিলাক ৰাষ্ট্ৰ, আমি যাক পুঁজিবাদী ৰাষ্ট্ৰ বুলি কৈছোঁ, সেই পুঁজিবাদী আদৰ্শৰ প্ৰতি সহযোগিতা থকা সেই ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক দল বা শাসক গোষ্ঠী, এই শাসক গোষ্ঠীয়ে ক্ষমতাত অধিষ্ঠিত হ'বৰ বাবে প্ৰয়াস কৰি অহা দেখা গৈছে। কথাটো মন কৰিছা? অৰ্থাৎ এখন ৰাষ্ট্ৰত থকা চৰকাৰ এখনে বা শাসক গোষ্ঠীয়ে বা কোনো এটা ৰাজনৈতিক দলে চলে বলে কৌশলে ক্ষমতাত অধিষ্ঠিত হ'বলৈ প্ৰয়াস কৰি অহা দেখা গৈছে। তাৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে কৌশলগতভাৱে। একেদৰে সমাজবাদী আদৰ্শৰে প্ৰভাৱিত ৰাজনৈতিক দল তথা শাসক গোষ্ঠীক ক্ষমতাৰ পৰা অপসাৰিত কৰিবলৈ প্ৰয়াস কৰা দেখা যায়। এই যি পুঁজিবাদী আদৰ্শৰ দ্বাৰা পৰিপুষ্ট হৈ আছে বা তেখেতলোকে সহযোগিতা আগবঢ়াইছে, সমৰ্থন কৰিছে, সেই ৰাষ্ট্ৰবিলাকৰ পৰা সমাজবাদী যিবিলাক আদৰ্শত পৰিচালিত অনুষ্ঠান আছে,
সেই সমাজবাদী আদৰ্শক উৎখাত কৰিবৰ কাৰণে কি কৰা দেখা যায় শাসক গোষ্ঠীয়ে চেষ্টা কৰা দেখা যায় গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাত চৰকাৰ গঠন প্ৰক্ৰিয়াত এনেধৰণৰ আদৰ্শকেন্দ্ৰিক সংঘাতে গণতান্ত্ৰিক প্ৰমূল্যবোধত আঘাত হানে তোমালোকে যদি চোৱা খুব ভালদৰে বুজিবা অসমৰ প্ৰেক্ষাপটত কা আন্দোলনেই হওক বা সৰ্বভাৰতীয় প্ৰেক্ষাপটত কা আন্দোলনেই হওক কৃষক আন্দোলনেই হওক দিল্লীত এতিয়াও কৃষক আন্দোলন চলি আছে এই ধৰণৰ যিবিলাক সমাজবাদী চিন্তাধাৰা সমাজবাদী চিন্তা চেতনা এই চিন্তা চেতনাবিলাকে কি কৰিছে পুঁজিবাদী যি চৰিত্ৰ পুঁজিবাদী যি আদৰ্শ তাত আঘাত আনিছে আৰু সেই পুঁজিবাদী আদৰ্শত বিশ্বাসী পুঁজিবাদী প্ৰকৃতিক যি গ্ৰহণ কৰিছে চৰকাৰখনে বা চৰকাৰত অধিষ্ঠিত শাসক গোষ্ঠীয়ে বা ৰাজনৈতিক দল এটাই সেই ৰাজনৈতিক দলে শাসনাধিষ্ঠিত চৰকাৰখনে চলে বলে কৌশলে কি কৰিব বিচাৰিছে সমাজবাদী এনেধৰণৰ অনুষ্ঠানসমূহ সমাজবাদী চৰিত্ৰসমূহ সমূলি উৎখাত কৰিবলৈ বিচৰা দেখা যায় আৰু এই কথাষাৰ কেৱল মাত্ৰ ভাৰতবৰ্ষত বুলিয়ে নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহত দেখা গৈছে এটা মন কৰিবা উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহে কল্যাণকামী ৰাষ্ট্ৰ যাক ৱেলফেয়াৰ ষ্টেট বুলি কৈছোঁ আমি কল্যাণকামী ৰাষ্ট্ৰৰ এক আদৰ্শ হিচাপে বিবেচনা কৰিছে ইয়াৰ বাবে গণতান্ত্ৰিক চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ সাধাৰণে বহু চৰকাৰী আঁচনি গ্ৰহণ কৰিছে কিন্তু গোলকীকৰণৰ প্ৰভাৱত ৰাষ্ট্ৰৰ এই কল্যাণকামী আদৰ্শক কাৰ্যকৰী কৰাত বাধাপ্ৰাপ্ত হৈছে এটা মন কৰিবা যে যিবিলাক উন্নয়নশীল ডেভেলপিং এণ্ড লেছ ডেভেলপ কাউণ্ট্ৰি আছে এই ৰাষ্ট্ৰবিলাকত যি গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হৈছে স্বাধীনোত্তৰ কালত বোলে এই ৰাষ্ট্ৰসমূহৰ আৰ্থসামাজিক দিশটো বহু পিছপৰা গতিকেলৈ এই ৰাষ্ট্ৰসমূহৰ যি আৰ্থসামাজিক দিশটো ভেটি সবল কৰিবৰ বাবে চৰকাৰে ৰাষ্ট্ৰখনত থকা চৰকাৰ যন্ত্ৰই কি কৰিছে বহু ধৰণৰ উন্নয়নমুখী আঁচনি গ্ৰহণ কৰিব লগা হৈছে যাৰ বাবে আমি এই ৰাষ্ট্ৰসমূহক ৱেলফেয়াৰ ষ্টেট মডাৰ্ণ ৱেলফেয়াৰ ষ্টেট আধুনিক কল্যাণকামী ৰাষ্ট্ৰ বুলি পোষকতা কৰিছোঁ বা জানো কিন্তু এই যে ক'লো গ্ল'বেলাইজেশ্যনৰ ফলস্বৰূপে ধনী ৰাষ্ট্ৰসমূহে বা উন্নত পুঁজিবাদী ৰাষ্ট্ৰসমূহে বিশেষকৈ আমাৰ নিচিনা উন্নয়নশীল আৰু অনুন্নতৰ যি ৰাষ্ট্ৰসমূহক প্ৰভাৱ পেলাই আহিছে তাৰ ফলস্বৰূপে কি কৰিছে এই যি কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটোক বাস্তৱত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ই প্ৰত্যাহ্বান সৃষ্টি হৈছে বা ৰাষ্ট্ৰসমূহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যিহেতু গোলকীকৰণ ব্যৱস্থাই ৰাষ্ট্ৰৰ কাম সীমিত কৰাত পক্ষপাতী আৰু ৰাষ্ট্ৰই কেৱল আইন শৃংখলা আৰু নিৰাপত্তা দিশত গুৰুত্ব আৰোপ কৰা উচিত বুলি কোৱা হয় জনসাধাৰণৰ উন্নয়ন তথা বিকাশৰ অৰ্থে কল্যাণকামী আদৰ্শৰ পৰিৱৰ্তে যোগ্যতাৰ ওপৰত ভিত্তি কৰি আগুৱাই যাবলৈ সুবিধা দিয়া উচিত কিন্তু এনেধৰণে উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ বিকাশত বা বিকাশ সাধনত বিৰূপ প্ৰভাৱ পেলোৱাত স্বাভাৱিক কথা তোমালোকক এই যে শেষৰ পেৰেগ্ৰাফটো কোৱা হৈছে জনসাধাৰণৰ উন্নয়ন তথা বিকাশৰ অৰ্থে কল্যাণকামী যি আদৰ্শৰ তাৰ পৰিৱৰ্তে যোগ্যতাৰ ওপৰত ভিত্তি কৰি আগুৱাই যাবলৈ সুবিধা দিয়া উচিত কোনে বিশ্বাস কৰে গ্ল'বেলাইজেশ্যনে তাকে বিচাৰিছে বা গ্ল'বেলাইজেশ্যনৰ ফলস্বৰূপে সেইটোকে হৈছে কাৰণ আমি জানো যে এই যিবিলাক উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰ যিবিলাক আছে কম উন্নয়নশীল ৰাষ্ট্ৰ আছে লেছ ডেভেলপ কাউণ্ট্ৰি আছে ডেভেলপিং কাউণ্ট্ৰিজবিলাক আছে এই কাউণ্ট্ৰিবিলাকত কি হৈছে জনসাধাৰণৰ সাৰ্বংগীন যি বিকাশ বা ৰাষ্ট্ৰ সাৰ্বংগীন যি বিকাশ তাৰ পৰিৱৰ্তে যোগ্যতাৰ ওপৰত ভিত্তি কৰি বা যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি যি বিকাশমুখী আঁচনি বা বিকাশমুখী পথ তাৰ ওপৰত সুবিধা দিয়াৰ পক্ষপাতিত্ব গ্ল'বেলাইজেশ্যনে কৰে কিন্তু আমাৰ নিচিনা তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ নিচিনা জনবহুল ৰাষ্ট্ৰবিলাক যাৰ নেকি প্ৰাকৃতিক সম্পদত চহকী কিন্তু এতিয়াও টেকন'লজিকেল দিশত প্ৰযুক্তিবিদ্যাৰ দিশত বহু পিছ পৰি থকাৰ ফলস্বৰূপে
ৰাষ্ট্ৰবিলাকে কি কৰিছে আন ৰাষ্ট্ৰৰ ওপৰত বিশেষকৈ ধনী ৰাষ্ট্ৰৰ ওপৰত নৰ্থ পলটোৰ ওপৰত উত্তৰ গোলাৰ্ধৰ ধনী ৰাষ্ট্ৰবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আৰু সেয়েহে এনেধৰণে উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ বিকাশ সাধনৰ ক্ষেত্ৰত স্বাভাৱিকতে কি হৈছে বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায় ঠিক একেদৰে চৰকাৰী নীতি নিৰ্ধাৰণত বহুজাতিক কোম্পানীৰ প্ৰভাৱ অন্যতম লক্ষণীয় কথা এই যে প্ৰত্যেক গণতান্ত্ৰিক চৰকাৰে জনসাধাৰণৰ স্বাৰ্থৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণ কৰে কথাটো মন কৰিবা একেদৰে চৰকাৰী নীতি নিৰ্ধাৰণত বহুজাতিক কোম্পানীৰ প্ৰভাৱ MNCsবিলাক মাল্টিনেশ্যনেল কোম্পানীজবিলাক তাৰ অন্যতম লক্ষণীয় কথা এই যে প্ৰত্যেক গণতান্ত্ৰিক চৰকাৰে জনসাধাৰণৰ স্বাৰ্থৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণ কৰে অৰ্থাৎ আমি আগতে কৈছোঁ কোনো এখন ৰাষ্ট্ৰ অকলশৰে থাকিব নোৱাৰে বা অকলশৰে কেতিয়াও ৰাষ্ট্ৰখন পৰিচালনা কৰিব নোৱাৰে চৰকাৰে সেয়েহে বৰ্তমান সময়ত এই গ্লোবেলাইজেশ্যনৰ এৰাত LPG এৰাত ৰাষ্ট্ৰসমূহ ইখনে আনখনৰ ওপৰত ই পাৰস্পৰিক নিৰ্ভৰশীল হৈ থাকে এই পাৰস্পৰিক যি নিৰ্ভৰশীলতা এই প্ৰক্ৰিয়াটো এনেধৰণৰ ই এতিয়া হৈ গৈছে কোনেও ইয়াৰ পৰা ওলাই আহিব নোৱাৰে আৰু তাৰে সুবিধা গ্ৰহণ কৰিছে কোনে ধনী ৰাষ্ট্ৰবিলাক বহুজাতিক সংস্থাবিলাকে যাৰ ফলস্বৰূপে বহুজাতিক সংস্থাবিলাকে চৰকাৰবিলাকক নিয়ন্ত্ৰণ কৰিছে আৰু সেই চৰকাৰবিলাকে কি কৰিছে প্ৰত্যেকখন গণতান্ত্ৰিক চৰকাৰে জনসাধাৰণৰ স্বাৰ্থ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণ কৰে সেই চৰকাৰী নীতি আৰু প্ৰস্তুত ৰূপায়ণ কৰিবলৈ যাওঁতে চৰকাৰে কেতিয়াবা বহুজাতিক সংস্থাটোৰ হৈ বা বহুজাতিক সংস্থাটোৰ পক্ষে কাম কৰা দেখা যায় তোমালোকে শুনিছা অসমৰ বিভিন্ন ৰাজহুৱা খণ্ডবিলাক উদ্যোগসমূহ বেচৰকাৰী বনিয়া গোষ্ঠীক বিশেষকৈ বাতৰি কাকতত বা মিডিয়াত ওলাই থাকে বনিয়া গোষ্ঠীক বিক্ৰী কৰা হৈছে পুঁজিপতি গোষ্ঠীক বিক্ৰী কৰা হৈছে তাৰে হেতু কি ফল হৈছে আমাৰ যিবিলাক ৰাজহুৱা উদ্যোগ ৰাজহুৱা অনুষ্ঠান সেই অনুষ্ঠানসমূহ পৰিচালনা কৰিবৰ কাৰণে ৰাষ্ট্ৰখনত থকা চৰকাৰখনে কি কৰিছে বিদেশী কোম্পানীবিলাকক গতাই দিছে আৰু তাৰ ফল কোনে ভুগিছে তাৰ ফল জনসাধাৰণে ভুগিছে সেয়েহে কৈছে কিন্তু গোলকীকৰণ প্ৰক্ৰিয়াৰ ফলত গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহে চৰকাৰী নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বহুজাতিক কোম্পানীৰ স্বাৰ্থৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিহে নীতি নিৰ্ধাৰণ কৰিবলৈ বাধ্য হৈ পৰিছে কেৱল ভাৰতবৰ্ষ বুলিয়ে নহয় বা তোমাৰ দাঁতিকাষৰীয়া ৰাষ্ট্ৰবিলাক বুলিয়ে নহয় ইয়াৰ বিশেষকৈ এই যি লিবাৰেলাইজেশ্যন গ্লোবেলাইজেশ্যন আৰু প্ৰাইভেটাইজেশ্যন কনচেপ্ট এই যিটো এই প্ৰক্ৰিয়া বিশেষকৈ গ্লোবেলাইজেশ্যনৰ ফলত পুঁজিপতি ধনী ৰাষ্ট্ৰবিলাকে উন্নয়নশীল আৰু তৃতীয় বিশ্বৰ যিবিলাক দৰিদ্ৰ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰসমূহক ই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কি কৰিছে আমাক শোষণ কৰি আহিছে প্ৰত্যেক স্বাধীন গণতান্ত্ৰিক ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় স্বাৰ্থক সাৰোগত কৰি আগুৱাই যায় আমি জানো কাৰণ ভাৰতবৰ্ষই প্ৰায় 200 বছৰ দিন ব্ৰিটিছৰ অধীনত আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অধীনত থকাৰ পাছত ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰিলে কেৱল ভাৰতবৰ্ষই বুলিয়ে নহয় আন ৰাষ্ট্ৰসমূহ যেনেধৰণে বিশেষকৈ এছিয়া আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ যিবিলাক সাম্ৰাজ্যবাদী শাসনৰ কবলৰ পৰা মুক্ত হৈছিল স্বাধীনতা লাভ কৰিছিল সেই ৰাষ্ট্ৰসমূহে গণতান্ত্ৰিক যি আদৰ্শক লৈ চৰকাৰ প্ৰতিষ্ঠা কৰিছিল সেই ৰাষ্ট্ৰবিলাকে ৰাষ্ট্ৰীয় স্বাৰ্থক গুৰুত্ব আৰোপ কৰিছিল আনকি বৈদেশিক নীতি নিৰ্ধাৰণ তথা বৈদেশিক সম্পৰ্ক স্থাপনত ৰাষ্ট্ৰীয় স্বাৰ্থই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই ৰাষ্ট্ৰসমূহৰ বুলি নহয় প্ৰত্যেকখন স্বাধীন ৰাষ্ট্ৰবিলাকৰ গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকৰ বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাৰ্থই প্ৰথম আৰু প্ৰধান ভূমিকা পাই আহিছে কিন্তু গোলকীকৰণৰ ফলত প্ৰত্যেক ৰাষ্ট্ৰ ব্যৱস্থাই ৰাষ্ট্ৰীয় স্বাৰ্থক একাষৰীয়া কৰি শক্তিশালী তথা পুঁজিবাদী আদৰ্শৰে প্ৰভাৱিত ৰাষ্ট্ৰসমূহৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ বাধ্য হৈ পৰিছে এই লাইনটো মন কৰিবা কিন্তু গোলকীকৰণৰ ফলত প্ৰত্যেক ৰাষ্ট্ৰ ব্যৱস্থাই
প্ৰত্যেক ৰাষ্ট্ৰ ব্যৱস্থা বুলি কওঁতে মই বাৰে বাৰে কৈছোঁ যে বিশেষকৈ সেই ৰাষ্ট্ৰবিলাক যাৰ নেকি আজিও আৰ্থ-সামাজিক দিশত পিছ পৰি আছে, প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক সম্পদ আছে, কিন্তু ই উৎপাদনমুখী কৰি তুলিবৰ কাৰণে আন ৰাষ্ট্ৰ, বিশেষকৈ ধনী ৰাষ্ট্ৰবিলাকৰ প্ৰযুক্তিৰ ওপৰত, টেকন'লজিৰ ওপৰত, বিজ্ঞানৰ ওপৰত, সেই দিশটোৰ ওপৰত তেখেতলোকে নিৰ্ভৰ কৰিব লগা হয়। আৰু তাৰে সুবিধা লৈছে সেই পুঁজিপতি বা তোমাৰ কেপিটেলিষ্ট কাউণ্ট্ৰিবিলাকে। সেয়েহে কোৱা হৈছে যে ৰাষ্ট্ৰীয় স্বাৰ্থ পূৰণ কৰাৰ ক্ষেত্ৰত হয়, গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ প্ৰধান আৰু প্ৰথম চৰিত্ৰ কি আছিল? ৰাষ্ট্ৰীয় স্বাৰ্থক গুৰুত্ব দিয়া, বৈদেশিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো ৰাষ্ট্ৰখনক সুৰক্ষা দিয়া, অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাৰ্থক গুৰুত্ব দিয়া। কিন্তু বৰ্তমান সময়ত গোলকীকৰণৰ এই সময়ছোৱাত পুঁজিবাদী আদৰ্শৰে প্ৰভাৱিত যিসমূহ ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰসমূহক স্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ বাধ্য হৈ পৰিছে। সেয়েহে আমেৰিকা, ফ্ৰান্স বা বিশেষকৈ আমেৰিকা, এতিয়াও ৰুছিয়াই বিশ্বৰ বিভিন্ন প্ৰান্তৰ আভ্যন্তৰীণ বিষয়সমূহত কি কৰিছে? মনোনিৱেশ কৰিছে, তোমালোকে জানা। গতিকে ৰাজনৈতিক ক্ষেত্ৰত ই এক ভয়াৱহ প্ৰতিচ্ছবি হিচাপে বিবেচিত হৈছে, কিয়নো প্ৰত্যেক স্বাধীন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ নিদি বিশ্বৰ আন শক্তিশালী গোটক স্বস্বাৰ্থ সুৰক্ষা দিবলৈ বাধ্য হৈ পৰাটো গণতান্ত্ৰিক আদৰ্শ তথা প্ৰমূল্যবোধৰ প্ৰতি ভয়াৱহ বিষয় হিচাপে বিবেচিত হৈছে। আমি ডেমক্ৰেচি বাই দ্য পিপল, অফ দ্য পিপল এণ্ড ফৰ দ্য পিপল, আব্ৰাহাম লিংকনৰ কনচেপ্টটো পাইছোঁ। কিন্তু এই যি গণতন্ত্ৰৰ যি আদৰ্শ, গণতন্ত্ৰৰ প্ৰকৃত আদৰ্শ বা প্ৰকৃত এই যি প্ৰমূল্যবোধ, এই প্ৰমূল্যবোধটো বৰ্তি আছেনে বা ইয়াৰ কিমান প্ৰাসংগিকতা আছে? কাৰণ আমি কি দেখিছোঁ? ৰাষ্ট্ৰযন্ত্ৰত থকা চৰকাৰ ব্যৱস্থাটো অস্থায়ী হয়, ৰাষ্ট্ৰস্থায়ী চৰকাৰখন অস্থায়ী। সেই চৰকাৰ এখনে বা চৰকাৰখনত থকা কোনো এটা ৰাজনৈতিক দলে নিৰ্দিষ্ট ইয়াৰ কাৰ্যকাল শেষ হোৱাৰ পাছত পৰৱৰ্তী কাৰ্যকাল লাভ কৰিবৰ কাৰণে বহু কৌশল অৱলম্বন কৰে। জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে বা ৰাষ্ট্ৰ স্বাৰ্থৰ বিপৰীতে বহু নীতি অৱলম্বন কৰে। আৰু সেয়া প্ৰকৃততে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত হোৱা অনুচিত। আৰু এই ঘটনাসমূহ হোৱাৰ মূলতঃ কাৰণ হৈছে গ্ল'বেলাইজেশ্যন। কাৰণ ক্ষমতাৰ প্ৰতি স্বাৰ্থলোভী দৃষ্টি, লোলুপ দৃষ্টি, ৰাষ্ট্ৰক সেৱা কৰাৰ যি মানসিকতা, সেই মানসিকতাৰ কোনোবা ক্ষেত্ৰত বহু দূৰতে ৰৈ গৈছে। আৰু ইয়াৰ সলনি ক্ষমতাত অধিষ্ঠিত হোৱা যি হাবিয়াস, সেই হাবিয়াসৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় স্বাৰ্থ, ৰাষ্ট্ৰ বিকাশৰ যি সেৱাৰ স্বাৰ্থ, সেইবিলাক দূৰতে থকা দেখা গৈছে। ৰাষ্ট্ৰৰ ক্ষমতা হ্ৰাস পোৱা বিষয়টো অন্যতম দিশ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰৰ ক্ষমতাবিলাক হ্ৰাস হৈছে। গোলকীকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিছে। ৰাষ্ট্ৰ কেৱল আইন শৃংখলা ৰক্ষা কৰা আৰু জনসাধাৰণক নিৰাপত্তা দিয়াতে সীমাবদ্ধ থাকিব লাগে, অৰ্থাৎ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ সীমিত হ'ব লাগে। ইয়াৰ ফলত ৰাষ্ট্ৰই জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত কোনো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু ব্যক্তি তথা ব্যক্তি সমষ্টিক বিকাশ সাধনৰ অৰ্থে স্বাধীনতা প্ৰদান কৰিব লাগে। কাক গুৰুত্ব দিয়া হৈছে? ব্যক্তি আৰু ব্যক্তিৰ সমষ্টিক। ৰাষ্ট্ৰৰ যি ক্ষমতা, সেই ক্ষমতাক সংকুচিত কৰি আনিছে গ্ল'বেলাইজেশ্যনে। সংকুচিত কৰি আনিছে। নিশ্চয় ধৰিব পাৰিছে কথাখিনি। গতিকে জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত বা ৰাষ্ট্ৰৰ উন্নয়নৰ স্বাৰ্থত, ৰাষ্ট্ৰ মানেই জনসাধাৰণ, ৰাষ্ট্ৰখনত বসবাস কৰা জনসাধাৰণ, এই উন্নয়নৰ স্বাৰ্থত যি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেনেধৰণৰ প্ৰকৃত কাৰ্যব্যৱস্থাৰ পৰা গ্ৰহণ কৰাৰ পৰা ফালৰি কাটি গৈ শাসক গোষ্ঠীৰ ৰাজনৈতিক দলবিলাকে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে কি কৰিছে? নিজৰ স্বাৰ্থৰ হকে ব্যক্তিকেন্দ্ৰিক, ব্যক্তি সমষ্টিকেন্দ্ৰিক হোৱাৰ ফলস্বৰূপে কি হৈছে? গণতান্ত্ৰিক ভেলুটো, যিটো গণতান্ত্ৰিক প্ৰমূল্যবোধ নাইকিয়া হৈছে। আৰু গ্ল'বেলাইজেশ্যনে এই ব্যক্তিৰ সমষ্টিক, ব্যক্তিক বিকাশৰ সাধনৰ অৰ্থে স্বাধীনতা প্ৰদান কৰিব লাগে বুলি সমৰ্থনবাদ সেইটো দিশত যোৱা দেখা গৈছে।
ইয়াৰ ফলত ব্যক্তিৰ উন্নতিৰ লগতে সমাজৰ সামগ্ৰিক বিকাশ হ'ব বুলি পুঁজিপতিসকলে বিশ্বাস কৰে। গোটেই ধাৰণাটো পুঁজিপতিসকলৰ, মন কৰিবা। এই যে গ্ল'বেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন, লিবাৰেলিজেশ্যন পঢ়িছোঁ, এই গোটেই ধাৰণাটো পুঁজিপতিসকলৰ। পুঁজিপতি ভাৱধাৰাৰ আমি যিটো শীতল যুদ্ধ সময়ত পঢ়িছিলোঁ, শীতল যুদ্ধ যিবিলাক কাৰণ, সমাজবাদী শিবিৰ আৰু পুঁজিবাদী শিবিৰ, শেষত 1991 চনত পুঁজিবাদী শিবিৰ জয়ী হ'ল। আমেৰিকাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্ব ঘূৰিবলৈ ধৰিছে। গতিকেলৈ এই গোলকীকৰণ প্ৰক্ৰিয়া কাৰ্যকৰী হোৱাত পুঁজিবাদী ভাৱধাৰা এনেধৰণৰ দৰ্শনসমূহ বিশ্বৰ আন আন ৰাষ্ট্ৰৰ তোমাৰ কি হৈছে প্ৰভাৱ বিস্তাৰ কৰিছে। সেয়েহে ওপৰৰ আলোচনাত গোলকীকৰণ প্ৰক্ৰিয়াৰ প্ৰত্যেক ৰাষ্ট্ৰৰ ৰাজনৈতিক ব্যৱস্থাত প্ৰভাৱিত কৰিছে তাৰ উমান পাব পাৰি। তাৰমানে তোমাৰ মোৰ জীৱনত, তোমাৰ মোৰ জীৱনত, মই পুনৰ কৈছোঁ, বিশেষভাৱে আমি তৃতীয় বিশ্বৰ যিবিলাক ৰাষ্ট্ৰ, বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকত ই প্ৰভাৱ বিস্তাৰ কৰিছে। অৱশ্যে বৰ্তমান সময়ত বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰিছে আৰু গোলকীকৰণ প্ৰক্ৰিয়াৰ অংশীদাৰ হৈ পৰিছে। উপায় নাই, কোনেও ইয়াৰ পৰা আঁতৰি আহিব নোৱাৰে এতিয়া। কিন্তু উপায় নাই বুলি আমি কৈছোঁ হয়, কিন্তু ইয়াৰ বিকল্প কিবা ব্যৱস্থা আছে নেকি? আমি সেইখিনিও আলোচনা কৰিব লাগিব। ইয়াৰ ফলত ৰাষ্ট্ৰসমূহৰ, বিশেষকৈ উন্নত ৰাষ্ট্ৰৰ সহযোগিতাত অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ বিকাশ সাধনক নুই কৰিব নোৱাৰি। বাৰে বাৰে আমি কৈছোঁ, এটা সময়ত এই যিবিলাক থাৰ্ড ৱৰ্ল্ড কাউণ্ট্ৰিজবিলাকত কলনিয়েলাইজেশ্যন আছিলে, সাম্ৰাজ্যবাদী শাসন আছিলে। সাম্ৰাজ্যবাদী শাসনৰ পৰা দীৰ্ঘদিনৰ ধৰি থকা সাম্ৰাজ্যবাদী শাসনৰ পৰা মুক্ত স্বাধীনতা লাভ কৰি ৰাষ্ট্ৰবিলাকে বিকাশমুখী যিবিলাক কাম কৰিব লৈছিলে, গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰি, কিন্তু সেইবিলাক কৰিবলৈ যাওঁতে উন্নত ৰাষ্ট্ৰবিলাকৰ হাতত, ওচৰত তেখেতলোকে কি কৰিব লগা হৈছিলে? হাত পাতিব লগা হৈছিলে, সহায় বিচাৰিব লগা হৈছিল। কিয়? কাৰণ নিজ ৰাষ্ট্ৰখনৰ প্ৰচুৰ পৰিমাণে তেখেতলোকৰ বা পৰ্যাপ্ত পৰিমাণৰ কি নাছিলে? সুবিধাবিলাক নাছিল। ইয়াৰ ফলত ৰাষ্ট্ৰসমূহৰ, বিশেষকৈ উন্নত ৰাষ্ট্ৰৰ সহযোগিতা অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ বিকাশ সাধনক নুই কৰিব নোৱাৰি। কিন্তু ৰাষ্ট্ৰসমূহৰ যি স্বকীয়তা তথা ৰাষ্ট্ৰীয় স্বাৰ্থক যে আঘাত কৰিছে, সেইটো আমি নুই কৰিব নোৱাৰোঁ। আৰু তাকে সুবিধা লৈছে কোনে? সেই পুঁজিবাদী যিবিলাক ৰাষ্ট্ৰ, উন্নত ৰাষ্ট্ৰবিলাকে তাকে সুবিধা হিচাপে গ্ৰহণ কৰিছে। আৰু ই বিশেষভাৱে ক'ত আঘাত সানিছে? যিবিলাক দুৰ্বল ৰাষ্ট্ৰসমূহ, সেই দুৰ্বল ৰাষ্ট্ৰসমূহৰ আন্তঃগাঁথনিত, সেই দুৰ্বল ৰাষ্ট্ৰসমূহৰ পৰিকাঠামোত, ছ'চিঅ' ইকনমিক যি বেকবন আছে, তাত আঘাত সানিছে। ৰাষ্ট্ৰৰ জনসাধাৰণৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশত ই প্ৰভাৱ বিস্তাৰ কৰিছে। এতিয়া কৰণৰ ছেকেণ্ড ৱেভ চলি আছে। এই কৰণৰ ছেকেণ্ড ৱেভ যি চলি আছে, তুমি মন কৰা, যিখিনি খাটি খোৱা মানুহ, আমাৰ নিচিনা দেশত যিবিলাক খাটি খোৱা মানুহ, অবৰ্ণনীয় এক অৱস্থা সৃষ্টি হৈছে। কিয়? তেতিয়াহ'লে ইউ এক গ্ল'বেলাইজেশ্যনৰ কনচিকুৱেঞ্চ, ৰাজনৈতিক ফলাফল। গতিকে আমি পৰৱৰ্তী সময়ত সাংস্কৃতিক, অৰ্থনৈতিক ইত্যাদি দিশবিলাক পঢ়িম। আজিলৈ ইয়াতে এৰিছোঁ। থেংক ইউ।